পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি উপস্থিত হৈছোহি আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আমি বনাবলৈ লৈছো ব্ৰইলাৰ মাংসৰ এটা বইল ৰেচিপি খুব কম সামগ্ৰীৰে অতি কম সময়তে এই বইল মাংসৰ ৰেচিপিটো বনাব পাৰি গতিকে বলক আৰম্ভ কৰোঁ ইয়াৰ বাবে হাড় নথকা মাংস কেইটুকুৰামান ল'ব হাড় থকাও দিব পাৰে পিয়াজ লাগিব এটা অকমান ডাঙৰ সাইজৰ ল'ব নহৰু কেঁচা জলকীয়া আদা আৰু বিলাহী লাগিব এটা ডাঙৰ আলু লাগিব এতিয়া এখন কেৰাহী পাতি দি তাত পানী অলপ দিব আৰু তাত মাংসখিনি দি দিব এতিয়া এইখিনি ঢাকন মাৰি অলপ সময় সিজিবলৈ দিব এতিয়া এইখিনি হয় মানে বাকি কামখিনি কৰি লওঁ হক পিয়াজখিনি মিহি মিহিকৈ কাটি ল'ব লগতে আদা নহৰু এইখিনি পিছি ল'ব আৰু জলকীয়া কেটাও পিছি ল'ব এতিয়া ইয়াত কাটি লোৱা পিয়াজ আৰু পিছি লোৱা আদা নহৰু আৰু জলকীয়াখিনি দি দিব এতিয়া এইখিনি ভালকৈ লৰাই দিব এতিয়া সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে বইল মাংস বনাব জানেই আমিনো কেনেকৈ বনালো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলো এইখিনি লৰাই দি আলুটো টুকুৰা টুকুৰকৈ কাটি ইয়াত দি দিব এতিয়া ইয়াত মান ধনিয়া পাত এটা হাতেৰে টুকুৰা টুকুৰকৈ ছিঙি ইয়াত দি দিব আপোনালোকে ধনিয়াও দিব পাৰে মান ধনিয়া যদি নাই এতিয়া এইখিনি ঢাকন মাৰি ভালকৈ সিজিবলৈ দিব এতিয়া লাগিব বিলাহীটো ধুনীয়াকৈ পুৰি ল'ব আৰু সেইখিনি ভালকৈ পিটিকা কৰি মাংসখিনিৰ লগত দি দিব বিলাহীটো যদি এনেকৈ পুৰি লৈ দি দিয়ে ন খাবলৈ বহুত মজা হয় সেইটো কাৰণে এনেকৈ দিবচোন খুব ভাল হয় খাবলৈ তাৰপিছত ঢাকন দি ঢাকি ভালকৈ সিজিবলৈ দিব এইখিনি প্ৰায় হৈ গৈছে এইখিনি সময়তে নেমু টেঙা ৰস 1 চামুচ দি দিব তেতিয়া আৰু সোৱাদ লগা হয় এতিয়া আলুবোৰ এনেকৈ হেতাৰে হেঁচি ভাঙি দিব তেতিয়া গ্ৰেভিটো ধুনীয়া হয় খাবলৈ এয়া আমাৰ বইল মাংসৰ তৰকাৰী হৈ গৈছে এতিয়া গৰমে গৰমে ভাতৰ লগত পৰিবেশন কৰিব আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ